হেল্ল' এভৰিৱান আৰু এতিয়া বাজিলে ৰাতিপুৱা 5টা এইপিনে মই পাহিক জগাবলৈ আহিছোঁ এতিয়া আৰু এই নিজৰ ওচৰতে এলাৰ্ম ঘড়ী এটাও ৰাখে তেওঁ বুলি ৰাতিপুৱা সেইটো বাজিয়ে থাকে তাই নুঠে আৰু এইপিনে তাই এতিয়া ব্ৰাছ কৰিয়ে চিধা নিজৰ ড্ৰেছ পিন্ধিছে আৰু ইমান ঠাণ্ডা পৰিছে বাপেকে আজি গাড়ীতে থ'বলৈ গৈছে নহ'লে বাইকতে যায়। হেল্ল' এভৰিৱান আৰু গুড মৰ্ণিং কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৰে ভাল মই পিংকিয়ে মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া পাহি উঠি কেৰাটে ক্লাছলৈ গৈছে 5:30 যাব লাগে তাইক মই 5টাত উঠুৱাই দিলোঁ আৰু এতিয়া তাই মুখ হাতকেইটা ধুই গৈছে আৰু ব্ৰাছ কৰিছে গা চা ধোৱা নাই বাৰু এতিয়া আৰু পিনে ভালকৈ পোহৰ হোৱাই নাই ঠাণ্ডা ছোৱালীকেইজনী শুই আছে এতিয়া এই কি কৰিছ তই হে চুলিবোৰ টান খাইছে এইপিনে সিহঁতি এতিয়া শুই উঠি আহিলে আৰু জলপান খালে আৰু পাহিও পালেহি আহি এতিয়া ইয়াতে বিচনাতে বহি আছে আৰু এইপিনে পাহি আৰু কুঁহিয়ে ৰিমোটক লৈ কাজিয়া লাগিছে দুইজনী কি কি ফুটটো দিয়াৰ পৰা লৈ গ'ল এইপিনে চা আইয়া ফুট ক'ত লগালিগে মোৰ ফুটটোকে লৈ গ'ল দি দে মোৰ ফুটটো দি দে কেলে লগাই আছ তই মোৰ ফুটটো দিয়া ফুটটো ক'ত লগাই দিছে বেকাকে ফুট হাই কৰি দিয়া এইপিনে হাই কৰি দিয়া কি আৰু এই দৰ্জাখনৰ যে তাই য'ত ধৰি টানি আছে সেইডোখৰ মানে ঘূনে খাইছিলে তাহাঁতি এইটো ফুটা এটা উলিয়াই পিনি সেইপিনে খোলে আৰু এইপিনে সিহঁতি এতিয়া উঠি গ'ল নহয় এই বিচনাকেইখন ঠিক কৰা নাছিলোঁ এইকেইখন প্ৰথমতে ঠিক কৰি লওঁ আৰু শুই উঠি অহাৰ লগে লগে বিচনাখন পাৰিবলৈ পালে ভাল লাগে নহ'লে এলাহে লাগে পিছত পাৰিবলৈ মন নাযায় কিন্তু আমাৰ পাৰি থৈ আহিব নোৱাৰোঁ সিহঁতি শুই থাকে নহয় আৰু এইখিনি এতিয়া কালি কাপোৰখিনি মোৰ জপা নহ'লে আগপিনৰ বিচনাখনতে অলপমান জাপিছিলোঁ জাপি থৈ দিলোঁ আৰু এইখিনি আজি ভাগে ভাগে ভৰাওঁ আৰু এই ছোৱালীকেইজনী কাপোৰখিনি এইখিনি ভালকৈ জাপি ভৰাই লওঁ নহ'লে তাহাঁতৰ এইখিনি ভালকৈ ভৰাই নথ'লে বৰ দিগদাৰ হয় পিছত উলিয়াবলৈ আৰু ভালকৈ জাপি থোৱা থাকিলেও পাহিয়ে যেনেকৈ কাপোৰ উলিয়াই চব খেলি মেলি কৰি পেলায় আৰু মই ডেইলি ইউজৰ কাৰণে তাহাঁতৰ কাপোৰখিনি এইটোতে থৈ দিওঁ যোনখিনি তাহাঁতি ৰেগুলাৰ পিন্ধি থাকে আৰু যোনবোৰ নতুন কাপোৰ থাকিলে সেইখিনি মই বেলেগে গডৰেজত ভৰাই থওঁ আৰু গডৰেজতো মই সেইভাগে 2টা কাৰ্টুন লৈ লৈছোঁ তাত এখিনি গৰম কাপোৰ ভৰাই থৈছোঁ আৰু এখিনিত এনেই ফ্ৰক স্কাৰ্ট এনেকুৱা পেণ্টবোৰ ভৰাই থৈছোঁ নহ'লে সৰু কাপোৰ নহয় চব খেলি মেলি হৈ যায় আৰু জাপি থ'ব নোৱাৰি ভালকৈ আমাৰ ঘৰত পিন্ধা কাপোৰখিনিও মই গডৰেজৰ এটা ভাগত থৈ দিওঁ ডেইলি পিন্ধাখিনি আৰু ইয়াত আজি বৰা ধান কেইটামান ৰ'দত দিছোঁ বিহুলৈ বুলি আমাৰ এইডোখৰ বৰ ধুনীয়া ৰ'দ পৰি থাকে আৰু এইফালে বাপেক আজি সোনকালে আহিলে আজি বাপেক টেঙাখাটলৈ যাব সেইকাৰণে হাফ ছুটি লৈ আহিছে আৰু এইফালে বাপেক যাব বুলি তাই আজি মনটো বেয়াই লাগিছে বাপেকে আকৌ কোচত লৈছে তাকো এদিনলৈহে যাবলৈ ওলাইছে
আৰু এইপিনে লগতে ছোৱালী দুইজনী ডাঙৰেও ধৰিছে পাহিক ধৰা দেখিলে নহয় গোটেইকেইজনী বাপেকলৈ বেলেগ মৰম এইবোলে এইও ধৰিলেহি যাব সেইখন কি পিন্ধছ তই এইপিনে টাৱেলখন এখন বাপেকে পিন্ধাই দিলে অ এইডোখৰত বহিবলৈ কৈছে অ ডাঙৰ ব অ গা ধুবিনে এতিয়া গা ধুবিনে আয়ু বহিলে অকমান চফা হৈ আছে আজি অ এইবোৰ কি আকৌ কি হ'ল আৰু এইফালে এতিয়া বাপেক যাবলৈ ওলালে আৰু এজনীও টাটা দিবলৈ মন নাই সৰুৱেতো দিয়াই নাই ডাঙৰে অকণমান দিছে তাকো ইয়াত ল'লোঁ 1.5 চামুচ কফি মোৰ ওচৰত আছিলে এইটো কফি যে মই ইয়াৰে এই চামুচখনে 1.5 চামুচ কফি লৈছিলোঁ আৰু ইয়াত দিলোঁ 2 চামুচ চেনি এয়া মই 3 কাপ বাকিম এইখিনি এতিয়া অকণমান ইয়াত গৰম গাখীৰ 2 চামুচ দি পিনি এইভাগে ভালকৈ গুলি লৈছোঁ আৰু এইফালে এতিয়া গাখীৰখিনি গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত দি দিম আৰু এইভাগে আমি সদায় কফি নাখাওঁ দেই কেতিয়াবা যেতিয়া মন যায় তেতিয়াহে বনাওঁ সদায় নাখাওঁ আৰু আজি তেতিয়াহ'লে কফি খাই লওঁ আমি আৰু আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ যদি আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰলৈ চাইছে যদি ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ গুড নাইট